আমাক এটা ইলিগেশ্যন কিবা কৰিছিলে যে চেণ্ডিকেট চলাই আছে। গতিকে চেণ্ডিকেট চলোৱা মানুহ নহয়। ইয়াত ডিফু মাৰ্কেটত মানে আলু চেণ্ডিকেট কৰি আছে বুলি কৈছিলে। তো আমি চেণ্ডিকেট চলোৱা মানুহ নহয়। আৰু আমাৰ ইয়াতে হ'লচেলাৰ আছে চাৰিটা আছে। গতিকে এইটো চাৰিটা হ'লচেলো চব নিজে নিজে আনি আছে, ডিফু মাৰ্কেটত চব নিজে নিজে দি আছে। খালি মই অকলে নহয় যে ইয়াত ডিফু মাৰ্কেটত আলু দি আছে। ইয়াত হ'ল চবেই নিজে নিজে যিমান হ'লচেলাৰ আছে নিজৰ নিজৰ কাষ্টমাৰ আছে, নিজৰ নিজৰ দি আছে। কিহৰ চেণ্ডিকেট বুলি ক'লে? আলু চেণ্ডিকেট বুলি কৈছে। এই গৰমতে মই অকলে আনি আছে। গতিকে মই অকলে নহয়, ইয়াত যিমান হ'লচেলাৰ আছে যিমান চব নিজে নিজে আনি আছে। নিজৰ নিজৰ কাষ্টমাৰ আছে, নিজৰ নিজৰ কাষ্টমাৰক দি আছে। এইটো নিজৰ নিজকে দি আছে, নিজৰ নিজৰ কাষ্টমাৰকে দি আছে। এইটো চেণ্ডিকেট নহয় নেকি বুলি চাওক, আপোনালোকে ভাবি লওক। এতিয়া যোৱাকালি আপোনাৰ বিপক্ষে যি কথা উত্থাপন হৈছে, এই লৈ পেলাই আপুনি তাৰ ওপৰত কিবা ক'ব বিচাৰে নেকি? আপুনি কৈছে চেণ্ডিকেট নহয়, আপোনাৰ হাতত আপুনি যে চেণ্ডিকেট কৰা নাই সেইটোলৈ আপুনি কিবা প্ৰমাণ দেখুৱাব বিচাৰে নেকি? প্ৰমাণটো আপোনালোকে নিজে ফিল্ডত নামি যাব পাৰে। আমাৰ যিমান ইয়াত হ'লচেলাৰ আছে, হ'লচেলাৰ পৰা আপোনালোকে বাইক লৈ যাব পাৰে। কালি এটা কথা প্ৰেছ মিটত উঠিছে যে আপোনালোকে বেপাৰীবিলাকৰ মানে জোৰ জবৰদস্তি কৰি বস্তুবিলাক দিয়ে, তাৰপাছত ধৰক তেওঁলোকৰ যদি এক বস্তা বিক্ৰী কৰাৰ কেপাচিটি আছে, আপোনালোকে 3 বস্তা তেনেকৈ দি দিয়ে, তাৰপাছত পইচাটো তেনেকৈ আপোনাৰ নাপালে, তেনেকুৱা ধৰণৰ এটা এলিগেশ্যন তেওঁলোকৰ তাত সেইটো ভিজুৱেলো আছে। এইখিনি কথা তেওঁলোকৰ তাত আছে, তেওঁলোকে সেইখিনি দেখুওৱা নাই, তেওঁলোকৰ তাত আছে বুলি তেওঁলোকে দাবী কৰিছে। কি ক'ব? এইটো হ'ল কিবা ইয়াত কিবা আপোনাৰ বেপাৰীবিলাকো অলপ কিবা আছে, গুণগুণ আছে। আপোনাৰ পৰা চামান ল'ব, সি দিব নাপালে। যেনিবা এক্সাম্পল, এতিয়া আপোনাৰ এইটো শিৱনাথ পুলি আছে, এইটো এতিয়া পূৰা বেপাৰে সিহঁতি খতম কৰি দিছে। পাৰ পাৰ্চনতে সিহঁতি 3 লাখ 4 লাখ মান পায়। এই বেপাৰীবিলাক মানে সিহঁতি বস্তু লৈ থাকিব, পইচা দিব নাপালে। তো আমিও যেতিয়া কালেকশ্যন কৰিব যায়, তো অলপ কিবা হৈ যায়, টকাটো হৈ যায়, মানে সিহঁতি দিব নাবিচাৰে। মানে আমি 2 দিন 3 দিন ৰখিলেও কিবা, আমিতো যেনিবা তাৰ পৰা কেছ পইচা দিম, তো সিহঁতিতো ইয়াতো কেছটো নাদিয়ে যে বাকী আৰু বাকীও মানে 2-3 সপ্তাহলৈকে চলাব লাগে একটা বস্তা। তো আমি ইমানলৈকেতো আমি পুঁজি নহ'ব যে ইমানলৈকে চলাব পাৰিম। আচ্ছা, আপুনি বেলেগ বেলেগ গতি যেনেকৈ আপুনি শিৱনাথৰ কথা ক'লে আৰু নৰা কেইটামান গতি আছে, তাত পাৰ কুইণ্টেল চাগে মানে 1700 বা 1600 তেনেকৈ কৰিছে। আপোনাৰ তাত দামটো অলপ বেছি, এইটো কিয়? নাই, মানে লোকে যদি 17 টকাত দিয়ে, আপুনি দি আছে ধৰি লওক 18 টকাত, ইয়াৰ কাৰণটো কি? এইটো মানে তেখেতসকলে ফুল এভিডেন্সৰ সৈতে কথাষাৰ প্ৰেছ মিটক মানে মিডিয়াৰ আগলৈ ঠেলি দিছে। ভিজুৱেল আছে মানে, গতিকে এইটোৰ সন্দৰ্ভত আপুনি কি ক'ব? মানে আপুনি তেনেকৈ দিয়ে নে নিদিয়ে? এইটো নাদিয়ে। এইটো আমি যিমান ইয়াত কিবা আছে, হ'লচেলাৰ আছে, আমি ডিছকাছ কৰি পেলাই কিবা দামটো ফিক্স দিয়ে। মানে আমি যিমান তাৰ পৰা দিব মানে কেলকুলেট কৰি পেলাই তাৰপিছত মাৰ্কেট আৰু বস্তুটো এক চামান নহয়, এইটোতো কাঁচা মাল হয়। আজি ধৰক 14 rupees হ'ব পাৰে, কালি 15 rupees হ'ব পাৰে, এইটোতো ৰেটটো ফিক্স। তাৰমানে আপুনি বৰ্তমান ডিফু মাৰ্কেটত আলুৰ ব্যৱসায়টো কৰি আছে, এইটো কথা সঁচা? হয় হয়, আলুৰ যে ব্যৱসায় কৰি আছে এইটো কথা সঁচা তাৰমানে। আৰু এই আলু ব্যৱসায় কৰি থকা ধৰি লওক বজাৰ কমিটিৰ লগত কিবা কনচাল্ট আছে নেকি আপোনালোকৰ, যে বজাৰ কমিটিৰ লগত আলোচনা কৰি মই এনেকুৱা কৰি আছোঁ বা মই আলু দি আছোঁ, তেনেকুৱা কিবা আছে নেকি? হয়, ইনফৰ্মটো কিবা বজাৰৰটো ৱেল বিচাৰটো কিবা হয়, আপোনাৰ বজাৰ কমিটি হয়। তো তেখেতকতো এটা নলেজটো দিব লাগে, তো সেইটো নলেজটো আমি দিছোঁ। এতিয়া কেছে যিটো অভিযোগ আনিছে আপোনাৰ এগেইনষ্টত, এইটো তাৰমানে মিছা নেকি? সেইটো মিছা। যদি চেণ্ডিকেট হয় আপোনালোকে পাব, ইয়াত হ'লচেলাৰ আৰু আছে,
তো তেখেতক আনিব লাগিলে তেখেতক নিজে আনি আছে নিজৰ কাষ্টমাৰক দি আছে তো এইটোতো নিজে দি আছে তো এইটো চেণ্ডিকেট নহ'ব নেকি বুলি আচ্ছা আপোনাৰ চিনাকিটো কি বুলি দিব তেওঁলোকে কালি এটা প্ৰেছ মিটত ক'লে যে তেওঁ এটা ভাল এটা চেনেল মিডিয়া পাৰ্চন আপুনি এতিয়া প্ৰেছ মিটটো দি আছে এজ এ মিডিয়া হিচাপত দি আছে নে বিজনেছমেন বিজনেছমেন হিচাপ কিবা দি আছে আপুনি মিডিয়া হৈ দিয়া নাই তাত মিডিয়া হৈ দিয়া নাই। আপুনি মানে এনে মিডিয়া কোনটো হাউচত কৰি আছে মই DA নিউজ ক্লাছত কৰি আছোঁ DA নিউজ প্লাছত কৰি আছে তাৰমানে আপুনি এতিয়া যিটো প্ৰেছ মিট দিছে মিডিয়া হয় নহয় আৰু এজন ব্যৱসায়ী হিচাপত দিছে হয়